হেল্ল' বন্ধু-বান্ধৱীসকল পুনৰ স্বাগতম আমাৰ 1000 অসমৰ সাধাৰণ জ্ঞানৰ অন্যতা ভিডিঅ'লৈ। এইটো হৈছে আমাৰ 18 নম্বৰ পাৰ্ট। ইতিমধ্যে আমি 17টা পাৰ্ট আমি আলোচনা কৰিলোঁ। আহক তেনেহ'লে আজি আমি আমাৰ প্ৰথম প্ৰশ্নটো লৈছোঁ। ইয়াৰ প্ৰথম প্ৰশ্ন দিছে যে আমাৰ ইন হুইচ প্লেচ মানাস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখন ঠাইত সংলগ্ন হৈছে অৰ্থাৎ জইন হৈছে যে ধুবুৰী, শদিয়া, কোকৰাঝাৰ, যোগীঘোপা। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ ডি নম্বৰটো। আমাৰ মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ যোগীঘোপা নামৰ ঠাইখনত সংলগ্ন হৈছে। আমি 2 নম্বৰটো লৈছোঁ এবাৰ। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম গিবন ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? আমাৰ যিখন গিবন অভয়াৰণ্য হয় সেইখন আমাৰ কোনখন জিলাত অৱস্থিত? যোৰহাট, ডিব্ৰুগড়, মৰিগাঁও, বাক্সা। আৰু এই প্ৰশ্নটোৰ আমি উত্তৰ দিয়াৰ আগতে আমি জনাওঁ যে আমাৰ এই ভিডিঅ'টোৰ PDF-টো আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। আমাৰ টেলিগ্ৰাম চেনেল হৈছে ষ্টাডি চাৰ্কেল উইথ তপন। এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল। আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ কিনে জইন হৈ ল'ব। তাত আমি আমাৰ এই PDF-টো প্ৰভাইড কৰিম। ইয়াত দিছে যে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত? আমাৰ যোৰহাটত অৱস্থিত। আৰু ইয়াত হলং গিবন পোৱা যায়। ঠিক আছে। আমাৰ 3 নম্বৰটো লৈছোঁ এবাৰ। আমাৰ 3 নম্বৰটো দিছে যে হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন। আমাৰ যি হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে ক'ত অৱস্থিত হৈছে অৰ্থাৎ কোনখন পাহাৰত অৱস্থিত? নীলাচল পাহাৰ, চিত্ৰাচল হিল, মণিকোট হিল আৰু শ্ৰীসূৰ্য পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো কোৱাৰ আগতে মই জনাওঁ যে আমাৰ নীলাচল যিটো আমাৰ হয় নীলাচল পাহাৰত কি আছে? আমাৰ কামাখ্যা মন্দিৰটো অৱস্থিত। চিত্ৰাচলত আমাৰ নৱগ্ৰহ মন্দিৰ অৱস্থিত। মণিকোটত আমাৰ হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰটো অৱস্থিত। সূৰ্য পাহাৰত আমাৰ ক'ত আছে? গোৱালপাৰাত আছে। সূৰ্য মন্দিৰ আমাৰ যি সূৰ্য পাহাৰ হয় গোৱালপাৰাত অৱস্থিত। লগতে ইয়াৰে শুদ্ধ উত্তৰটো আমি পাই গ'লোঁ ইতিমধ্যে। আমাৰ C নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। হাজোৰ বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰটো আমাৰ মণিকোট হিলত অৱস্থিত। আমি এইবাৰ 4 নম্বৰটো লৈছোঁ। হোৱাট ইজ অফ মিনিং অফ হাছাও ইন দ্য ৱাৰ্ড ডিমা হাছাও। আমাৰ যি ডিমা হাছাও শব্দটো আছে এই শব্দটোত হাছাও শব্দৰ অৰ্থ কি? যিটো হাছাও হয় আমাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট হয়। ইয়াৰ হাছাও শব্দৰ অৰ্থটো কি? যে কমিউনিটি, ৰিভাৰ, হিলছ, জংগল। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হিলছ। অৰ্থাৎ হাছাও শব্দৰ অৰ্থ হৈছে হিলছ। আমি 5 নম্বৰটো লৈছোঁ এবাৰ। হুইচ প্লেচ লিটছি গেটছ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অৰ্থাৎ GI ফৰ ফাৰ্ষ্ট টাইম ইন আছাম। কোনখন ঠাইৰ লেচুৱে অসমৰ প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন GI লাভ কৰিছে? অৰ্থাৎ GIৰ ফুল মিনিং হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। ইয়াৰে কোনখন ঠাইৰ লেচুৱে লাভ কৰিছে অসমৰ? নগাঁও, তেজপুৰ, ধুবুৰী, ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ তেজপুৰ। তেজপুৰৰ লেচুৱে অসমৰ প্ৰথমবাৰৰ বাবে ভৌগোলিক ইণ্ডিকেশ্যন লাভ কৰিছে অৰ্থাৎ GI টেগ লাভ কৰিছে। আমাৰ 6 নম্বৰটো দিছে যে হুইচ ফেমাছ ৰিভাৰ অফ আছাম ইজ অলছ' ন'ন এজ সুৰমা ৰিভাৰ। অসমৰ কোনখন নদীক সুৰমা নদী নামেৰেও জনা যায়? জীয়া ভৰালী, দিখৌ, বৰাক, জাঁজি। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ C নম্বৰটো বৰাকক আমাৰ সুৰমা নদী নামেৰেও জনা যায়। বৰাক নদীক আমাৰ সুৰমা নদী নামেৰেও জনা যায়। আমি 7 নম্বৰটো লৈছোঁ এবাৰ। হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক ইজ ন'ন এজ মিনি কাজিৰঙা নেশ্যনেল পাৰ্ক। আমাৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলিও জনা যায়? ইয়াৰ আগতে আমি জানো যে আমাৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। ঠিক আছে। আমাৰ ৰাষ্ট্ৰীয় উদ্যান 7খন। সেইকেইখন হৈছে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, তাৰপিছত নামেৰি নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আমাৰ 7খন ৰাষ্ট্ৰীয় উদ্যান। আৰু অভয়াৰণ্য আমাৰ কেইখন সেইটো আপোনালোকে আমাক কমেণ্টত জনাব। আমাৰ অভয়াৰণ্য কেইখন বহুতেই কনফিউজ হৈ থাকে 17খন, 18খন বা 19খন। ইয়াৰে শুদ্ধ উত্তৰটো আপুনি জনাবচোন কেইখন আমাৰ অভয়াৰণ্য। লগতে ইয়াৰে অপশ্যনসমূহ চাওকচোন। ওৰাং নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক। আমাৰ ক্ষুদ্ৰ কাজিৰঙা বুলি কোনখনক কোৱা হয়? আমাৰ A নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ওৰাঙক আমাৰ ক্ষুদ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামেৰেও জনা যায় বা ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও ওৰাঙক জনা যায়।
আমাৰ 8 নম্বৰটো দিছে যে নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ হিল আমাৰ নৱগ্ৰহ মন্দিৰ ভাগ কোন পাহাৰত অৱস্থিত ইতিমধ্যে আমি আগৰ প্ৰশ্নটোত আলোচনা কৰিলোঁ যে কোনটো মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইটো আপোনালোকে আমাক কমেণ্টত জনাব ইয়াৰ উত্তৰটো যে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত মণিকোট হিলছ নীলাচল হিল চিত্ৰাচল হিল নে শ্ৰী সূৰ্য পাহাৰত ইয়াৰে উত্তৰটো আমাক কমেণ্টত জনাব আমাৰ 9 নম্বৰ প্ৰশ্নটো দিছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ ৰাইট বেংক ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ তলৰ উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ যোৱা এখন উপনদী লোহিত বেকী কলং আৰু ধনশিৰি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ সোঁফালে বৈ যোৱা উপনদী কোনখন ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ বেকী হৈছে ব্ৰহ্মপুত্ৰৰ সোঁফালে বৈ যোৱা এখন উপনদী আমাৰ ইয়াৰ পিছত আমাৰ নেক্সট পাৰ্টটো আহিব পাৰ্ট নাম্বাৰ 19 আপোনালোকে যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব আৰু কমেণ্টত জনাব আগৰ ভিডিঅ'সমূহ কেনেকুৱা লাগিছে লগতে আপোনালোকৰ সহায় কিমান হৈছে সেইটোও জনাব আৰু আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হৈ ল'ব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে সকলোৰে সুবিধা হয় আমাৰ 10 নম্বৰটো দিছে চাওক যে হুইচ অফ দ্য বায়োস্ফিয়াৰ ৰিজাৰ্ভ এমং দ্য ফলোয়িং তলত উল্লেখ কৰা কোনখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল পবিতৰা ৱাইল্ডলাইফ চেঞ্চুৰী কাজিৰঙা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ 3 নম্বৰটো মানস নেশ্যনেল পাৰ্ক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হৈছে কি মানস নেশ্যনেল পাৰ্ক 2 নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ আমাৰ প্লেলিষ্টত গৈ কিনে আপোনালোকে আমাৰ সকলো ধৰণৰ পৰীক্ষাৰ বাবে এই ভিডিঅ' প্ৰশ্নসমূহ জৰুৰী হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক বহুত পৰীক্ষাত অহা দেখা যায় আমাৰ প্লেলিষ্টত গৈ কিনে আপোনালোকে চাই ল'ব ভিডিঅ'সমূহ ধুনীয়াকৈ সকলো টপিক ৱাইজ ভিডিঅ' দিয়া আছে সকলো ক্ষেত্ৰতে হওক বা ধুনীয়াকৈ টপিক ৱাইজ সকলো দিয়া আছে আপোনালোকে গৈ কিনে আমাৰ প্লেলিষ্টত চাই ল'ব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে সকলোৰে সুবিধা হয় লগতে নতুনকৈ অহাবোৰে চেনেলটো সাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আজিলৈ ধন্যবাদ